এইবিলাক কৰিবলৈ লাগিব। ফটাকিব আগলৈ চাই হাল বাই আছে, আগফালে সূৰ্য চাপ, পিছফালে কিহৰ দাম, এইবুলি উভতি চাই দেখে মোৰ কৃষি পুৰি নষ্ট কৰিলে। 13 পোহৰ বাট মই কৃষি কৰোঁ, তেনে 13 পোহৰ বাট মই পুৰি দিলোঁ। এইবুলি ডাঙৰৰ মুখৰ পৰা কিশোৰ উলিয়াই লৈ খং উঠি খেদিবলৈ গ'ল। বোলে 7 দিনৰ বচনৰ সৰহ। সেইখিনিতে স্ত্ৰী পুৰুষ দুয়োজনে লুটি কৰিবলৈ ধৰিলে। প্ৰভু, আমি পাৰ্বতী মুখে বেকত হৈছোঁ, আমাক 7 দি ভস্ম নকৰিব। আমি তোমাৰ মানৱ পুত্ৰ, কেনেকৈ আমাৰ আহাৰ হ'ব লাগে তাকে আমাক ক'ব লাগে। মহাদেৱে বোলে তহঁতে মোৰ কৃষি নষ্ট কৰিছে। পাৰ্বতী মুখে বেকত ধৰি আনৰ পুত্ৰ হোৱালৈ যি কৰিব লাগে কৰিলোঁ হয়। এতিয়া তহঁতক আহাৰ দি শুন। দেওবৰীয়া, সোমবৰীয়া, মঙলবৰীয়া, বুধবৰীয়া, বৃহস্পতিবৰীয়া, শুক্ৰবৰীয়া, শনিবৰীয়া 7 বাৰ কালতে তহঁতে তৃতীয় দিয়াৰ 3 কোটি বাটত ঘৰ দৰা কন্যা গাত বেকত ল'বি। 3 দিনৰ দিনা জালুক, 3 দিনৰ দিনা লোন জালুকীয়া মিঠৈ দি মোৰ আৰু পাৰ্বতী উৎপত্তি ক'ব। সেই 8 বৰীয়া কালখনত দেখা শুনা খোৱা বোৱা তাত লাগিবি। মোৰ উৎপত্তি যেতিয়া ক'ব সেইখিনি তহঁত তাত নাথাকিবি। তেতিয়া তহঁতক ঘেৰ পৰ্বতলৈ খেলিবি। দাপৰ যুগত ৰাৱণে সীতাক ধৰিলে সাগৰত সেতু বান্ধিবলগীয়া হ'ল। সীতাক আনিবলগীয়া হ'ল। তেতিয়া হনুমন্ত চাৰিওফালৰ পৰা পৰ্বতবিলাক উঠাবলৈ ধৰিলে। এদিন ঢেৰ পৰ্বত ভাৰ বান্ধি লৈ আহিছে। তাতে কবাকবি আহিছিল, সেই কথা কোনেও নাজানে, মাত্ৰ প্ৰভু ৰামচন্দ্ৰহে জানে। হনুমন্তক দুখে ভাগৰে অহা দেখি প্ৰভু ৰামে বোলে মোৰ বৃদ্ধাঙুলিৰে তোমাৰ ভাৰখন থোৱা। তুমি বৰ কষ্ট পাই আহিছা, মোৰ বৃদ্ধাঙুলিৰে ভাৰখিনি থোৱা বুলি ক'লে। তেনে বৃদ্ধাঙুলি হনুমন্তই বুলি ভাৰ পেলাই দিলে। সেই ভাৰ প্ৰভুৰ বৃদ্ধাঙুলিতে ৰ'ল। একেখনে প্ৰভুৰ বৃদ্ধাঙুলি চেক বক কৰিবলৈ ধৰিলে। বন নাইকিয়া হ'ল। ভাই লক্ষণ, মোৰ বৃদ্ধাঙুলি কি হৈছে চোৱা, ৰক্ষা নাই। তেতিয়া লক্ষণে ধনুকৰ ধৰিলে, তেতিয়াখনে কবাকবি ওলাই দিলে। লক্ষণে সুধিলে, তহঁত কোন? প্ৰভু, আমি পাৰ্বতী মুখে বেকত হৈছোঁ। কোনবে আমাক বৰ দি থৈছে, ভাল বোলা বেয়া বোলা লাগিবি, আন বৰীয়া কালখনত লাগিবি। কাটি আহিবি হৌ বুলি পেলোৱাত প্ৰভুৰ বিদ্যাঙুলিৰে বেকত হ'ল। তহঁতক 7 দি ভস্ম কৰিলে। পাৰ্বতী মহাদেৱক পুত্ৰ বুলি কৰিলে। যি কৰিলি এতিয়া তহঁতক 3 খণ্ড কৰি চক্ৰে কাটো। তলৰ গাড়ীখণ্ড পাতাললৈ পঠিয়ালো, ওপৰৰ গাড়ীখণ্ড স্বৰ্গলৈ পঠিয়ালো। মাজৰ গাড়ীখণ্ড তহঁতৰ ভোগ কৰিলে পৃথিৱীত থলো। সদাশিৱৰ পাৰ্বতী আজ্ঞা, লক্ষণৰ আজ্ঞা ধৰি দিওঁ। লক্ষণৰ আজ্ঞা, হনুমন্তৰ আজ্ঞা। জ্ঞাতি অজ্ঞাতি ঘৰুৱা পৰুৱা মাইকী মাতিলেও ওচৰ চুবুৰীয়া ভাই ককাই কুকুৰ শিয়াল চৰাই চৰাই চিৰিকটি যি দেখিছে শুনিছে ধনৰে सुपा भाजा नहीं सुपा भाजा सुपा भाजा ভিডিও কৰিলি ভালকে একদম ভিডিও কৰিলি পুৰা উঠিবি আপুনি উঠিব আপুনি বহি থাকক মই নালাগে
ৰজা ৰাণী বাইকত আহিছে নেকি? বাইকত আহিছে। ৰখিব 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 ৰখিব। মানটা ভালকে আস্তে 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 আপুনি কবা আহিছে এখন গাড়ীখন কবা আহিছে কবা আহিছে বৰ বেলেগ বুলেট লৈ আহিছে দেই এইখন।